মিক্সাৰ হৈ আছে দেই আমাৰ একদম খতম পুৰা 0 কেজি কৰিলে। Hey guys, good morning. কি খবৰ? আশা কৰোঁ সকলোৱে ভাল আৰু মোৰো বিৰাটে ভাল আৰু খোৱাৰ পৰা জাষ্ট উঠিছোঁ। খোৱাৰ পৰা উঠিয়ে লগৰখিনিয়ে ফোন কৰিলে বোলে আজি ৰাতি পাৰ্টি এটা কৰে বোলে। ময়ো ক'লোঁ হ'ব কৰিম বুলি আৰু একদম আমাৰ মাজে সময়ে পাৰ্টি চলিয়ে থাকে আৰু একদম ভিডিঅ'টো সম্পূৰ্ণ চাব একদম ৰাতিয়ে লগ পাম আৰু। Hey guys, দেখিছে একদম হাঁহ এটা লৈ আনিছোঁ। এতিয়া বাজিছে 7:30 বাজিছে। আমি এতিয়া আজি পাৰ্টি কৰিম। এইটো হাঁহটো দেখাই দে। 5 কেজি হাঁহ। 5 केजी हाँ लीटर दुधाल समझ रहे हो समझ रहे हो ना 5 কেজি হাঁহ এডাল ওজন বহুত আছে দাঙিবই পৰা নাই लीटर दुधाल এতিয়া আমি গৈ আছোঁ ঘৰত একদম আজি কাটি কৰি খাম আৰু আমাৰ পাৰ্টি একদম আয়োজন পুৰা চলিছে আৰু দেখিছে পুৰা একদম আমি আলু চালু গুচাই আছোঁ আৰু এইটো হ'ল মেইন বস্তু মেইন মালটো এইটো হ'ল আৰু এইফালে একদম পুৰা জুই ধৰি আছে আৰু গাইজ হাঁহ চাহ গুচাই হৈ গ'ল এতিয়া কাটিং চলি আছে আৰু কেনেকৈ কাটিব লাগে সেইটো চাই লওঁ অকণমান ৰেপি ল'ব বাহুত এইটো বাহু বুলিয়ে কয় বাৰু এনেকৈ ধৰি দুজনে এনেকৈ চিধা কৰি টানি দিব একে ধুনীয়াকৈ এৰাই যাব ইয়াত দেখিছে কেনেকৈ এৰাই গৈছে এইটো কাটিং মই ফাৰ্ষ্ট দেখিছোঁ আৰু ঘৰত খালে কাটিব লাগিব বাৰু এনেকৈ কাটি আকৌ সিটো চাইডে ধুনীয়াকৈ টানি দিব দেখিছে এনেকৈ কাটি দিব একদম ধুনীয়াকৈ একদম ওলাই আহিল আৰু একদম চাক কেনেকুৱা ৰঙা হৈ গৈছে তেজটো একদম হাঁহটো বহুত ভাল দামতে পাইছোঁ একদম 600 টকা এনেই বহুত দাম লয় আমাৰ ইয়াত আৰু গাইছ আমাৰ জানেই পাৰ্টি চলি থাকে মাজে সময়ে আৰু এসপ্তাহৰ ভিতৰত আকৌ এটা পাৰ্টি আহি আছে পাৰ্টি ভিডিঅ' আহি আছে তো সেইটোও চাব বুলি আশা থাকিল গাইছ এয়া একদম মিঠা গোটেইখিনি দিওঁ নে গোটেইখিনি দে আকৌ ইয়াত তেল দিছোঁ তাৰপিছত পানী অকণ দিয়ক খালি লওঁ নালাগে ইমান আমি হেৰি দি নাখাওঁ মই এনেকৈ আধা ঘণ্টামান ধুই থাক না তাৰপিছত এয়া আমাৰ আলু দিছে কাইকৰ একদম ডেঞ্জাৰ কাইকৰ আমাৰ বক্সৰ মালিক আৰু গায়ককেইটা আহিছে এইটো গায়ক এয়া আলু দিছে বিলাহী দিবিনে বলাহীও দিব লাগিব বলাহীও দিব এতিয়া পিঁয়াজখিনি দে নিমখ দে এয়া আমাৰ পিঁয়াজ দিছে পিঁয়াজ আহি যায় বুলিহে মানুহ আৰু গাইছ এনেকৈ চব বস্তু দি মছলা চছলা পিঁয়াজ আলু চালু চব তেল চেল চব দিলোঁ আৰু এতিয়া মিক্সি কৰিব মিক্সাৰ হৈ আছে দেই আমাৰ একদম খতম পুৰা 0 কেজি কৰি গোন্ধ আহিয়ে গ'ল নাই দে তেল নায়েই আৰু গাইজ দেখিছে পুৰা একদম মিক্সাৰ দি হাতদি পুৰা মিক্সাৰ কৰি আছে আৰু কি সুন্দৰ লাগিছে আছে দেখিয়ে খুব ভাল লাগিছে আৰু একদম খাওঁ লাগি গৈছে আৰু একদম জিলিকি আছে একদম খুব ধুনীয়া লাগিছে আৰু খোৱা সময়ত কি হয় নাজানো বাৰু খোৱা সময়ত ক'ম বাৰু কেনেকুৱা হৈছে কেনেকুৱা হোৱা নাই বাৰু আৰু গাইজ তেল চেল সানি লৈ পিঁয়াজ চিয়াজ দি পেলাই আকৌ মছলা দিছে পিছা মছলাখিনি আকৌ সানিছে খানা হোৱাৰ পিছতহে কমপ্লিট হ'ব গাইজ শেষত কেৰাহী উঠাই দিলোঁ জুইৰ ওপৰত এতিয়া পূৰা হৈ আছে আমাৰ একদম ধুনীয়াকৈ মিক্সিং মাৰি আছে হেতা ঘূৰাই আছে একদম আৰু খুব সুন্দৰ হৈছে একদম মাংসটো কালাৰটো দেখিয়ে গম পাইছে চাগে খুব ধুনীয়া হৈছে এতিয়া আমাৰ নাচন চলিব এতিয়া পূৰা আমাৰ একদম নাচন চলিব এতিয়া ইমান শুকানকৈ আৰু গাইজ সময় বহুতে হৈ গ'ল 11টা বাজি গ'ল এতিয়া ভাত খাওঁ আমি একদম ধুনীয়াকৈ চবেই বহি লৈছে আৰু ৰাতিও হৈছে বেছি সেইকাৰণে চবেই বহি লৈছে এতিয়া ভাত খাওঁ আৰু আমাৰ ৰান্ধনীয়ে পূৰা একদম মাংস বাঢ়ি আছে গোটেইখিনি বাতি একদম যেইটা মানুহ আছোঁ বাতি দি দিছোঁ গণি একদম ৰান্ধনীয়ে কেইটা মানুহ কেইটা বাতি গণি একদম মাংস একদম দি আছে গাইজ অৱশেষত ভাত খোৱা সময় হৈ গ'ল আৰু বহুত ৰাতিও হৈ গ'ল এতিয়া একদম ধুনীয়াকৈ চবেই বহি লৈছোঁ আৰু মাংসৰ কথা ক'বই নালাগে এনেকুৱা সুন্দৰ হৈছে সঁচা কৈছে মই মিছা কোৱা নাই বহুতে সুন্দৰ হৈছে